একেলগে বিভিন্ন ঠাইত থকা বনভোজস্থলীত জনসমাগমৰ ভিৰ পৰিলক্ষিত হয় 2020 বৰ্ষটো কৰোনা বুলিয়েই শেষ হ'ল 2020ক সকলোৱে পাহৰি 2021ক আঁকোৱালি লৈ নতুন বৰ্ষটো ভালে কুশলে পাৰ হ'বলৈ সকলোৱে আনন্দ উপভোগ কৰিবৰ বাবে বিভিন্ন ঠাইৰ বনভোজস্থলীত বনভোজ খাই নতুন বৰ্ষটো আদৰণি জনোৱাত ব্যস্ত হৈ পৰিছে আজি জানুৱাৰী মাহৰ দ্বিতীয়টো ৰবিবাৰ বিভিন্ন ঠাইত থকা বনভোজস্থলীত জনসমাগমৰ ভিৰ হোৱা দেখা গৈছে ইয়াৰ ভিতৰতে এনেকুৱা এখন মনোৰম বনভোজস্থলী হৈছে উকিয়াম চাৰিওফালে কেৱল চিৰসেউজ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন মনোমোহা উকিয়ামৰ এক অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে दिल में तेरी जी लो দাদা আজি যেহেতু আপোনাৰ জানুৱাৰী মাহৰ ৰবিবাৰ কি বনাইছে বিহু